নাৰী শক্তি মহান শক্তি সমাজত চলি অহা নাৰী আৰু পুৰুষৰ বৈষম্য তথা নাৰী নিৰ্যাতনে এই কথা যেন উপলুঙা কৰি আহিছে। সেয়ে আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত তেজস্বিনী মণ্ডল সংগঠনৰ সহযোগত বাহনা অঞ্চলত সমাজত লিংগ বৈষম্যমূলক হিংসাৰ সমাপ্তিৰ বাবে এক কাৰ্যসূচী হাতত লোৱা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ হিচাপে মোক এখন আকাশ দিয়ক শীৰ্ষক এখন বাতৰনাট মঞ্চস্থ কৰা হয়। 15 বছৰে পানী আনি তিনিআলি দমকলৰ পৰা পানী আনিলোঁ। এতিয়া কি হ'ল, মোৰ গাটো দেখাটো অসুখীয়াৰ কাৰণে মই নোৱাৰা হ'লত এতিয়া ছোৱালীজনী পানী আনি দিব লাগে। তেওঁ গা ধুবলৈ পানী এবাল্টিঙো আনি দিব নোৱাৰে। কেন তাৰ কোনো কিয় ইমান জটিল কৰিছ? এতিয়া আৰু আপুনি পানী কঢ়িয়াই কষ্ট কৰিব নালাগে। কিয় আপুনি গম পোৱা নাই নেকি? আমাৰ গাঁৱে গাঁৱে জল জীৱন মিছন বুলি এখন আঁচনি ওলাইছে নহয়। সেই আঁচনিখনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ পানীৰ ব্যৱস্থা কৰিছে। আপুনি এতিয়া পঞ্চায়তলৈ মোৰ লগতে ব'লক, মই আপোনাক সকলো ব্যৱস্থা কৰি দিম। ভাল কথা শুনালা কলবি। আৰু লগতে বৰ্ষাই নতুন এটা ভাল খবৰ লৈ আহিছে নহয়। শুনা, মই এটা ইমান ধুনীয়া খবৰ লৈ আহিছোঁ। যিটো কথা আজি মানে গ্ৰাম্য সংগঠনৰ এগৰাকী মই মহিলা, মই গ্ৰাম্য সংগঠনৰ যিখিনি কাৰণ এই অৰ্থনৈতিক উত্তৰণেই হওক বা সামাজিক উত্তৰণেই হওক এইখিনি কথা আমি জানো কিয় কৰোঁ। গতিকে তুমি অকণো চিন্তা নকৰিবা। এই সকলো কথাখিনি আমাক তুমি অভিযোগখিনি আমাক জনাব পাৰিবা। তেওঁ জনাইছিলে, বুজিছা নাই, মই কৈ দিছোঁ শুনা। তেওঁ জনাইছিলে আমাৰ জেণ্ডাৰ ফৰামত তেওঁ জনাইছিলে যে আমাৰ হাইস্কুলখনত কি হ'ল, ছোৱালীৰ শৌচালয় নাই, পানীৰ ব্যৱস্থা নাই। সেইবাবে তোমাৰ মাইনাই জানো মাহেকীয়া কেইদিন স্কুললৈ যাবলৈ অভিনয় কৰে জীৱিকা সখী প্ৰণামী বৰা, ৰিণ্টি দত্ত, পশু সখী বন্দিতা বৰা আৰু গ্ৰাম্য সংগঠনৰ সদস্য কবিতা বৰাই। ইয়াৰ পাছতে সমাজত পুৰুষ মহিলাৰ বৈষম্য আঁতৰোৱাৰ বাবে এটা সজাগতামূলক ৰেলীৰো মহিলাসকলে আয়োজন কৰে। এই মহিলাসকলৰ উদ্দেশ্য নাৰী পুৰুষৰ মাজত বৈষম্য আঁতৰাই এখন সুস্থ সবল সমাজ গঢ়া। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। অভিযানৰ তেজস্বিনী মণ্ডল সংগঠনৰ অন্তৰ্গত VO SHG সকলো মহিলাসকল আমি আজি ওলাই আহিছোঁ। আমাৰ সমাজত যিটো লিংগ বৈষম্যতা মানুহে কৰে, সেই বৈষম্যতা আঁতৰ হৈ এখন সুস্থ সবল সমাজ গঢ়ি উঠক বুলি আৰু ইয়াৰে আদৰ্শ লৈ আমাকে দেখি এই আমাৰ উদ্দেশ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ যাতে সকলোৱে বুজি পায় যে সমাজত লিংগ বৈষম্য আঁতৰ হৈ এখন সুস্থ সবল সমাজ গঢ়ি তুলিব পাৰি, তাৰ বাবে আমি ওলাই আহিছোঁ। তাৰে আজি এক অংশ হিচাপে আমি বাতৰ নাট কৰিলোঁ। ইয়াৰ লগতে এটা ৰেলী উলিয়াইছোঁ আমি, যাতে আমাৰ এই কৰ্মৰ দ্বাৰা আৰু 10 জনো অনুপ্ৰাণিত হৈ যাতে সমাজত নাৰী পুৰুষৰ যিটো বিভাজন, সেই বিভাজনটো যাতে আঁতৰ হয়, নাৰীয়ে যাতে সমমৰ্যাদা পায়, পুৰুষে যাতে নাৰীক সসন্মানে জীয়াই থাকিব দিয়ে, তাৰে সমাজক জনোৱাটোৱে বা সমাজৰ ইয়াৰ আদৰ্শৰ প্ৰতিফলন ঘটোৱাটোৱে আমাৰ মূল উদ্দেশ্য। যোৰহাটৰ যুৱতী মহিলাসকলৰ বাবে সুখবৰ। লা ডেইজি চেলনে যুৱতী মহিলাসকলৰ বাবে লৈ আহিছে এক বিশেষ সুবিধা। আপোনালোকে প্ৰশিক্ষণ ল'ব পাৰিব আছামিজ ৰয়েল ব্ৰাইডেল মেকআপ আৰু ছেল্ফ মেকআপৰ এদিনীয়া প্ৰশিক্ষণ প্ৰদান কৰিব জনপ্ৰিয় মেকআপ আৰ্টিষ্ট ধ্ৰুৱজ্যোতি দাসে। আমাৰ ঠিকনা লা ডেইজি চেলন, JB ৰোড, যোৰহাট। যোগাযোগ নম্বৰ 8638333763 অথবা 9957906882। যোৰহাটৰ অত্যাধিক সা সুবিধাযুক্ত বিবাহ বাহৰ দ্য ৰয়েল পাৰ্ক।
বিবাহ বাহৰটোৰ আহল বহল কোঠালিৰ লগতে অধিক সা সুবিধাৰে ভৰা পাৰ্কিঙৰ বাবে সুবিধা একেলগে বহু মানুহৰ সমাগম হোৱাৰ সুবিধা লগতে দ্য ৰয়েল পাৰ্কত বিবাহৰ লগতে সভা সমিতি জন্মদিনৰ লগতে বিভিন্ন অনুষ্ঠান আয়োজন কৰিব পাৰিব আমাৰ ঠিকনা বাইপাছ যোৰহাট সুন্দৰ শীততাপ নিয়ন্ত্ৰণ কোঠাৰ লগতে বিভিন্ন সভা সমিতি বিয়া বাৰ্থডে পাৰ্টিৰ থকা খোৱাৰ বাবে একমাত্ৰ নিৰ্ভৰযোগ্য অতিথিশালা জিয়ানা হোমষ্টে নিজৰ পচন্দ অনুসৰি খাদ্য তৈয়াৰ কৰাৰ সুবিধা সেউজীয়া পৰিৱেশত অকণমান অৱসৰ বিনোদন কৰাৰ সুবিধা আমাৰ ঠিকনা আপুনি কম মূল্যত ভাল কণ্ডিশ্যনৰ চাৰিচকীয়া বাহন কিনিব বিচাৰে নেকি তেনেহলে আহক আমাৰ ব্ৰিয়ানোজ মটৰ্ছলৈ ইয়াত উপলব্ধ বিভিন্ন কোম্পানীৰ চাৰিচকীয়া বাহন লগতে আছে ফাইনেন্সৰ সুবিধা আমাৰ ঠিকনা ব্ৰিয়ানোজ মটৰ্ছ যোৰহাট বাইপাছ চাৰিআলি নিমাতী পথ যোৰহাট যোগাযোগ নম্বৰ 8638252824 অথবা 9394398546 মোৰ নাম ভাস্কৰজ্যোতি বৰা আমি ইয়াতে আজি এটা নতুনকৈ ইউজ কাৰ ডিলাৰ খুলিছোঁ ব্ৰিয়ানোজ মটৰ্ছ নামটো এইটো হ'ল আপোনাৰ লোকেশ্যনটো বৰিগাঁও যোৰহাট বৰিগাঁও বাইপাছ ক্ৰছিঙৰ একদম ওচৰতে গতিকে আমাৰ ইয়ালৈ আপোনালোক আহক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইয়াত খুব কম মূল্যত ভাল গাড়ী পাব আপোনালোকে আৰু আপোনালোকে গাড়ীখিনি আহি পেলাই ভালদৰে চাই ল'ব ভেৰিফাই কৰি ল'ব আৰু আমি মেক্সিমাম আপোনালোকক ডিছকাউণ্ট কৰি পেলাই আপোনালোকক দিম আৰু আমাৰ ইয়াত ফাইনেন্স ফেচিলিটি এভেইলেবল আছে কম সময়ৰ ভিতৰতে ফাইনেন্সত গাড়ী ল'ব পাৰিব ধনী অসমৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান যোৰহাটৰ আৰবি হাৰ্ডৱেৰ আমাৰ ইয়াত এছিয়ান পেইণ্টছৰ সকলো সামগ্ৰীৰ লগতে এছিয়ান পেইণ্টছ ইজি কালাৰ ছাৰ্ভিচৰ দ্বাৰা কোম্পানী প্ৰশিক্ষিত পেইণ্টাৰৰ দ্বাৰা ৰং কৰাৰ সুবিধা উপলব্ধ হোৱাৰ লগতে এছিয়ান পেইণ্টছৰ কালাৰ কনচালটেণ্টৰ বিনামূলীয়াকৈ পৰামৰ্শ প্ৰদান কৰা হয় আমাৰ ইয়াত এটা দামত ৱালপেপাৰ এটা সকলোৱে ক্ৰয় কৰিব পাৰিব ৱালপেপাৰ 55 স্কোৱাৰ ফিটৰ এটা ৰোল 600 টকাৰ পৰা উপলব্ধ হ'ব
TMT হাৰ্ডৱেৰ সকলো সামগ্ৰী ইয়াত উচিত মূল্যত পাব। আমাৰ ঠিকনা RB হাৰ্ডৱেৰ, JP ৰোড, নিয়াৰ বেজবৰুৱা স্কুল, যোৰহাট। ফোন নম্বৰ 8638016747, মেইল ID rb1@gmail.com।